নমস্কাৰ জনাইছোঁ সকলোলৈকে। মই আকৌ আহিছোঁ আপোনালোকৰ মাজলৈ অন্য এটা নতুন ভিডিঅ' লৈ। আজি ভিডিঅ'টিত মই চাদৰত থুপি বন্ধা দেখাম। কেনেকৈনো আমি সহজ পদ্ধতিত চাদৰত থুপি বান্ধো। দোকানত থাকিলে অকণমান সোনকাল হোৱাকৈ চাদৰখন থুপি বান্ধিব লাগে বা যিকোনো কাপোৰ চিলাব লাগে, আৰু সেইবাবে আমি খুব সহজ পদ্ধতিতে কিছুমান কাম কৰিব বিচাৰোঁ। আৰু এতিয়া চাদৰখন কেনেকৈনো ইমান সোনকালে থুপি বান্ধি দেখাম, কৰিব পাৰোঁ। আপোনালোকে তাকে চাব, আপোনালোকেও শিকিব পাৰিব যদি কোনোবাই নাজানে। চাদৰত আচলতে বহুত মানুহে থুপি বান্ধিব জানেই, আজিকালি সকলোৱে জানে, কিন্তু কিছুমানে তাৰ ভিতৰত নাজানে, আৰু যোনে যোনে নাজানে তেওঁলোকে শিকি ল'ব পাৰিব। ভালদৰে চাই থাকিব আৰু ভিডিঅ'টো শেষতকৈ কমেণ্ট কৰিব কেনেকুৱা পালে। লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। মোৰ চাদৰখন এইখন নুনি চাদৰ। ইয়াতে 3টা ৰঙৰ ফুল আছে, ৰঙা, ক'লা আৰু পাতল হালধীয়া। কিন্তু মই 3টা ৰং দিলে মানে বৰ ভাল নাপাওঁ, সেইবাবে মই মোৰ নিজৰ চাদৰ যিহেতু, সেইকাৰণে মই এটা ৰং দি অকল বান্ধিম বুলি ভাবিছোঁ। এই ৰঙা সূতা বান্ধিম, এইখিনি ৰঙা সূতা ঊলৰ সূতাৰে বান্ধিলে মানে থুপিটো ফুলি থাকে, ধোৱাৰ পাছতো ভাল হৈ থাকে। কিন্তু দলি গুলিয়ে বান্ধিলে মানে ধোৱাৰ পাছত কাপোৰযোৰ থুপিটো বেয়া হৈ যায়। সেইবাবে মই ঊলেই বান্ধি ভাল পাওঁ, আৰু নিজৰ চাদৰ সেইবাবে মই ঊল বান্ধিব লৈছোঁ। মই এই 3টা গুলি আৰু এটা এইটো সৰু বেজী এটা লৈছোঁ। এতিয়া এই 3টা গুলিৰ সূতাডাল একেলগ কৰি এই বেজীটোত ভৰাই দিম। তাৰপাছত এই বেজীটোৰ সৈতে গোটেই চাদৰখনৰ আগটোতে চিলাই চিলাই লৈ যাম। মই দেখাই থাকিম আপোনালোকক ভিডিঅ'টো কেনেকৈ কৰিছোঁ, চাই থাকিব আগলৈকে শেষলৈকে। এতিয়া মই গোটেই চাদৰখনৰ আগটোত এনেকৈ বেজীয়ে জোখত চিলাই লৈছোঁ। কিমানটো জোখত দিলে ভাল হয় আপোনালোকে নিজৰ আন্দাজমতে দিব। মই মোৰ নিজৰ জোখতে দিছোঁ, বেছি ঘন কৰিও দিয়া নাই, বেছি সেৰেঙা কৰিও দিয়া নাই। গোটেই চাদৰখনত এনেকৈ বেজীয়ে খুচি লোৱাৰ পাছত সূতাখিনি এডাল এডালকৈ উলিয়াই ল'ম। এয়া এতিয়া এনেকৈ এডাল এডালকৈ জোখত উলিয়াই লৈছোঁ। সূতাডাল অকণমান দীঘল কৰি যাব যাতে গাঁঠিটো দিবলৈ সুবিধা হয়। বৰ চুটিকৈ উলিয়াই ল'লে মানে গাঁঠিটো দিওঁতে অলপ টনা আজোৰা হয়, পাছত থুপিটো দেখিবলৈ বেয়া লগা হয়। এতিয়া মই এনেকৈ এটা এটাকৈ থুপিকেইটা বান্ধি যাম। পাকটো দিওঁতে হাতখনলৈ ভালকৈ চাব, যাতে আপোনালোকে পাকটো দিবলৈ সুবিধা হয়। উল্টা পাকে বান্ধিলে থুপিটো দেখিবলৈ বেয়া লাগে। থুপি মই বেছিকৈ বান্ধি নেদেখাওঁ, 5-6টামান বান্ধি দেখাম। বৰ বেছিকৈ বান্ধি দেখালে মানে ভিডিঅ'টো দীঘল হ'ব, আৰু বেছি দীঘল হ'লে মানুহে চায়ো আমনি পায়। মোৰ থুপিকেইটা বান্ধি হৈ গৈছে। থুপিবোৰ সদায় কেঁচিৰে কাটিব, বিলেৰে কাটিলে অসমান হয় আৰু পিছত দেখিবলৈ বেয়া লাগে। কেঁচিৰে কাটিলে সমান হ'ব। এতিয়া মোৰ থুপি বন্ধা হৈ গ'ল। এয়া মোৰ চাদৰখন দেখাই দিছোঁ, গোটেই চাদৰখনতে থুপি বান্ধিলোঁ। ভিডিঅ'টি চাই কেনে পালে কমেণ্ট কৰি প্লিজ জনাব। ভিডিঅ'টি চাই কেনে পালে কমেণ্ট কৰি জনাব, আৰু লগতে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। এতিয়া আজিলৈ আহিছোঁ, আৰু আকৌ আহিম আপোনালোকৰ মাজলৈ এনেকৈ আকৌ নতুন এটা ভিডিঅ' লৈ।